নমস্কাৰ আজি লৈ আহিছো অসমৰ প্ৰত্যেকগৰাকী জনতাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ নিযুত কৰা হৈছে এই মুহূৰ্তত প্ৰথমটো খবৰ জনাইছো যিটো ৰাজ্যবাসীৰ বাবে ভাল খবৰ শীঘ্ৰে কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন হয় বন্ধু বান্ধৱীসকল চৰকাৰে বহু মানুহৰ বেংক একাউণ্টত ধন সোমাব আৰু সেই ধন কোন সকল ব্যক্তি পাব আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব মিকুলি কৰা হৈছে হেল্পলাইন নম্বৰ পিএম কিষাণৰ হিতাধিকাৰীলৈ সুখবৰ হয় বন্ধু বান্ধৱীসকল যিসকল ব্যক্তি পিএম কিষাণৰ হিতাধিকাৰী তেওঁলোকৰ বাবে এই সুখবৰটো আহিছে শীঘ্ৰে 13 নম্বৰ কিস্তি মুকলি কৰিব মোদী চৰকাৰে ধন লাভ কৰিবলৈ হিতাধিকাৰীয়ে কৰিব লাগিব তিনিটা কাম নিৰ্দিষ্ট পৰ্টেলত কৰিব লাগিব আধাৰ সংযুক্ত সম্পাদন কৰিব লাগিব ইকেৱাইচিৰ কাম হয় বন্ধু বান্ধৱীসকল যিসকল পিএম কিষাণৰ হিতাধিকাৰী হয় তেওঁলোকে ইকেৱাইচিৰ কামটো সম্পন্ন কৰি ল'ব লাগিব নিজৰ নামত থকা ভূমি সম্পৰ্কীয় নথি সংলগ্নকৰণ কৰিব লাগিব নথি সম্পৰ্কীয় অসুবিধাৰ সন্মুখীন হ'লে দিব পাৰিব অভিযোগ আৰু এই অভিযোগ দিয়াৰ বাবে এটা হেল্পলাইন নম্বৰ অসম চৰকাৰে মুকলি কৰি দিছে যোগাযোগ কৰক 031280021 নম্বৰটোত কেনেকৈ তালিকাত চাব আপোনাৰ নাম এইটো ভিডিঅ'তে আপোনালোকক জনাই আছো প্ৰথমতে লগইন কৰক pmkisan.gov.in ৱেবছাইটত তাৰ পাছত ক্লিক কৰক ফাৰ্মাৰ্ছ কৰ্নাৰত গৈ ক্লিক কৰক বেনিফিচিয়াৰী লিষ্টত গৈ বাছনি কৰক আপোনাৰ এলেকা ৰাজ্য জিলা ব্লক গাঁও বাছনি কৰাৰ পাছতে তালিকাত চাব পাৰিব আপোনাৰ নাম এইবাৰ আহিছে দ্বিতীয়টো খবৰলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা ডাঙৰ মন্তব্য আগবঢ়াইছে তেওঁ কৈছে যে ৰাজনীতিক এনে পৰ্যায়লৈ নিনিব য'ত সমাজ চূৰ্ণ বিচূৰ্ণ হয় ক্ষমতাক ভৰিৰ তলত ৰাখি সমাজখনক শিৰত ৰাখিব লাগে কিন্তু এই কথাখিনি কাক উচ্ছেদ কৰি গৈছে আপোনালোকৰ মন্তব্য ভিডিঅ'টোৰ কমেণ্টত জনাব নাভাবিবা তুমি নিজকে প্ৰবল প্ৰতাপী বুলি চৰকাৰী পদবীক লৈ কোনেও অহংকাৰ কৰিব নালাগে ক্ষমতা আজি আছে কালি নাই বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কিন্তু সমাজখন সদায় থাকিব তোমাক কিবা কাৰণতে ভগৱানে শক্তি দিছে লগতে তেওঁ কয় মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ মানুহক জৰা লগোৱাৰ চেষ্টা কৰিছিলোঁ বন্ধু বান্ধৱীসকল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আগবঢ়োৱা এই কথাখিনিত আপোনালোকৰ মন্তব্য কি ভিডিঅ'টোৰ কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আজিৰ এই ভিডিঅ'টোত এইখিনি খবৰে আছিলে যদি ভিডিঅ'টো কিবা ইনফৰমেশ্যনত লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ খবৰ নিতৌ পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ